অতিৰিক্ত মানসিক চাপত ভুগি আছে নেকি? মানসিক চাপ কমাবলৈ কেইটামান টিপছ লৈ আহিছোঁ। ফাৰ্ষ্ট টিপটো হ'ল সদায় বৰ্তমানত বাচি থাকিবলৈ শিকক। ভৱিষ্যতে কি হ'ব সেইটো লৈ বেছি চিন্তা নকৰিব। আজি যিটো আছে সেইটোকে উপভোগ কৰক। ছেকেণ্ড, অতিৰিক্ত লোভ পৰিহাৰ কৰক। মানে অগাধ ধন সম্পত্তিগতাৰ যিটো চিন্তা, সেইটো চিন্তাই মানুহক মানসিক চাপত ৰাখে। থাৰ্ড নম্বৰত, বেলেগৰ কামত নিজকে অযথা ইনভলভ নকৰিব। বেলেগে কি কৰি আছে কৰি থাকক, আপুনি সদায় নিজৰ কামত মনোযোগ দিয়ক। 4 নম্বৰত, প্ৰতিদিন অলপ হ'লেও সময় নিজৰ লগত অতিবাহিত কৰক, নিৰ্জনে অতিবাহিত কৰক। আৰু 5 নম্বৰত হ'ল ডেইলি অলপ হ'লেও 2-3টা পেজ হ'লেও কোনোবা মহৎ মানুহৰ জীৱনী পঢ়িব, যিটোৱে আপোনাক সিহঁতৰ উপদেশে আপোনাক মটিভেট কৰিব। 6 নম্বৰত, নিজৰ কাৰণে অলপ হ'লেও সময় উলিয়াই শৰীৰ চৰ্চা অলপ কৰিব, নিয়মিত টোপনি দিব, যিটোৱে আপোনাৰ মানসিক চাপ কমাব। 7 নম্বৰত, আপোনাৰ জীৱনত যিমান ডাঙৰেই সমস্যা নাহক কিয় সেইটো সহজে মানি লোৱাৰ চেষ্টা কৰক। কাৰণ সমস্যা সকলোৰে জীৱনত আহে আৰু সমস্যা সমাধানো হৈ যায়। সেইটো লৈ অযথা চিন্তা কৰি নাথাকিব।